খেল কবিতার শিরোনাম খেল। কবি পৰিণীতা শৰ্মা। পৃথিৱীত যেতিয়া ৮৪ লাখ জুনীয়ে অৱতৰণ কৰিলে, তেতিয়াই বিষয় ভাৱনাৰো সৃষ্টি হ'ল। বিষয় ভাৱনাৰ মূল প্ৰেম। এই প্ৰেমেই সৃষ্টি। তেতিয়াই জুনীয়ে মিলনৰ বাসনা কৰি পাপৰ জন্ম দি জীৱক মৃত্যুৰ গতি দিলে। আত্মাৰ হাহাকাৰ হ'ল, কাৰণ ব্ৰহ্মই ব্ৰহ্মবাদৰ ৰূপ লৈ পত্নীক পতিৰ পৰা, পতিক পত্নীৰ পৰা বিচ্ছিন্ন কৰাৰ সন্ধান কৰি আত্মা অদৃশ্য হৈ জীৱক জীৱন দান দি চক্ষুষত ৰঙীন দৃষ্টি দি গতি সলাই এখন নাটকৰ জন্ম দিলে, য'ত জীৱন নিষ্ফল হ'ল। এয়াই ব্ৰহ্মপুত্ৰ কলিৰ খেল। আৰু অন্য প্ৰকাৰে কলিৰ কল্কি অৱতাৰ। এয়াই জীৱন মৃত্যুৰ খেল।